Mandi. Mandi. Oh, ada. Mau dah. Mau jadi mana boleh? Boleh. Polak. Polak আছে নে ঘৰত? Polak. Oh, itu dah dekho na. Boya. Iman kamu itu ঘৰ খবৰ কৈছা? ভাল ভাল তহঁতৰ? মোৰ ভালে দে। ওই polak কেনি গ'ল? পলাক বজাৰলৈ অলপ ওলাই গৈছে। গৰম উঠিছো ফেনখন লগাই আছো ন? ৰ বিচু তব। বাকি ঘৰৰ খবৰ কেনেকুৱা কচোন তো? আৰু ইমান শকত হৈ গলি। হয়তো বেছিয়ে খাও নি তই? জানো পাই আলু চালু খায়ে দেখোন দা শকত হৈছো। না তই গাহৰি খাইছ মিছা কথা কৈছ। বজাৰলৈ বেছিকে যাও। খবৰটো পাইছো তই বৰকে গাহৰি খাও বোলে। হ'ব দে পানী গিলাচ আনগে যা। তই বসো দে পানী গিলাচ দিছো ৰ। দাদা এই পানী লওক। পানী আনি দে। দাদা আহিলি। হ'ব দে ঘৰে Hello. Khবৰ ঘমাই Thank you, Jules. Roger, moving on help for আৰু খবৰ খালি ক মই এটা বেলেগ বিশেষ সমস্যাৰ কাৰণে ইয়াত আহিলো লুজ। কি সমস্যা ও? মই তোক এইবিলাক পাছত কম নেকি? বাৰু ভণ্টি ভণ্টি দাদা ইয়াত চাহ দিবি দাদা হয় তোৰ দিছো ৰ'ব। তোৰ ভণ্টি? মোৰ ভণ্টি তই ফ্ৰেছ হ'ব পিছত ঠিক আছে মই আহি আছো দেই চাহ দিবি ভণ্টি দিছো
हेलो हाँ क हाँ मैं पालोহি अरे मैं पालोহি जेतिया तहति कोनो टेंशन नलबि मोर घरक ध्वंस কৰা সিহঁতক সালা মই নেদিম এতিয়া মই কি কৈছো তহতি ভালকে শুন ইয়াত মই এটা বন্ধুৰ ঘৰত সোমাই আছো চাবি কামবোৰ যাতে ভালে ভালে হৈ যায় কোনো গম পাব নালাগে ঠিক আছে মই আহিলো যেতিয়া তহঁতি আৰু কোনো টেনশ্যন নলবি ঠিক আছে মই তহঁতক ৰাতি লগ কৰি আছো দাদা ও ভন্টি বহ তোক কথা এটা ক'বলৈ আছিলে কচোন ক কি কথা আছে ক তোৰ ৰুমত যে আছে তে অভিনে কি হেটো আরে পলাশ তই এইটো কি অসভ্য মানুহ থৈছ দিনৰ দিনটো বিছনাতে বহি এটাৰ পিছত এটা অকল চিগাৰেটকে খুপি থাকে কি হেনে কয় কি মোৰ লগৰ হয় হাঁহিছ যে তই তথাপিতো বেলেগৰ মানুহৰ ঘৰত এনেকৈ চিগাৰেট নাখায় হ'ব তই টেনশ্যন নলবি কি ভাল হ'ব দে যা আমি তো চাম কৰি দে দাদা যা তাৰপিছতে তই কি ভাবিছ কাম বন নকৰি পিনে কি আমাৰ ঘৰত থাকিম লাগিছ নেকি হেই তই বস ঐ তহঁতৰ কেনে গ'লো অলপ ওলাই গৈছে আৰে তই কলৈ যাব এই তই এইবোৰ কি কৰিছ দাদা তোক কথা এটা ক'বলৈ আছিলে কি হ'ল কচোন হ'ব দে পিছতকে ক'ম এতিয়া মই অলপ ওলাই গৈছোঁ তই ফোন তই গৈছ যদি ৰিতুকলৈ যা সি বেচাৰে চাগে মানে হ'ব দে মই অকলে যাম দে তাক লৈ যা এইটো ঐ এই যাচোন ভনীৰ লগত ফুৰিগে যা যা এইবিলাক ক'ত যায় লৈ যা লৈ যা 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 তই জানা না তই মোৰ দাদা হয় এইবোৰ কি কৰিছ
তোমাৰ দৰ হম ঐ গুড গুড তই উঠিবি নে কি হ'ল খুলি পাইছ নাই চালা বয় চালা তই নিজৰ ভনীয়েক তই এনেকৈ চাব পাৰিলি তই হা কি কৰিলো কি কৰিলি খুলি পাইছ হা ধৰ ওপৰলৈ কম মোৰ হা নিজৰ বোৱাই ভুলেক চিনি নাপায় তই ক কি কৰিলি ক তই কি কৰিলি তই কথাবোৰ কৈ দে তই কি কৰিলি তই কবি নাই চকচোন কি কৰিলে নিজৰ ভনীয়েক সেই কালি ৰাতি হাত দিব বিচাৰিছিলে হে যদি নিজৰ ঘৰতে তোৰ ভনীজনী সুৰক্ষিত নহয় তই বেলেগত কেনেকৈ সুৰক্ষিত হ'ব তই নিজে ক হে তই মাফ খোজ তাইক মাফ খোজ কি কৰিলা হে কিয় কাম কৰিলা মুখেৰে মান কি চালা ঐ তই কবিয়ে নকওঁ কোৱা কি কৰিলা কোৱা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মোক মাফ কৰি দিয়ক মাফ কৰিব পৰা তই ভুল কৰ না তই ই আজিৰ পৰা ই এনে কাম নকৰোঁ বুলি কৈছে ঐ উঠ আজিলৈ মাফ কৰি দিয়া তই এতিয়া গাঁৱলৈ যা গাঁৱলৈ পঠিয়াই দিব লাগে গাঁৱলৈ তুমি লৈ যোৱা